19 নৱেম্বৰৰ দিনা মনোনয়ন দাখিলৰ অন্তিম দিনটোত ৰাজনৈতিক অৰাজনৈতিক দলৰ বিভিন্ন প্ৰাৰ্থীয়ে হোজাই শংকৰদেৱ নগৰত দাখিল কৰে মনোনয়ন পত্ৰ দাখিল কৰা দুইগৰাকী বিজেপি প্ৰাৰ্থীয়ে সাংবাদিকৰ আগত দিয়া সাক্ষাৎকাৰৰ নমুনাই আপোনাৰ চকু কপালত তুলিব। প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা দুইগৰাকী প্ৰাৰ্থীৰ ন্যূনতম সাধাৰণ জ্ঞান কোনো নাই। যমুনামুখ সমষ্টিৰ চৌধুৰী বজাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত মনোনয়ন পত্ৰ দাখিল কৰা বিজেপি প্ৰাৰ্থীয়ে নেজানে দলৰ সম্পূৰ্ণ নাম, নাজানে দলৰ ৰাজ্যিক সভাপতিগৰাকীৰো নাম, লগতে নাজানে স্থানীয় জিলা উপায়ুক্তৰ নাম। এনে অযোগ্য অদক্ষ প্ৰাৰ্থী ৰাইজৰ পৰা কেনে ভোট বিচাৰিব? এনে অদক্ষ প্ৰাৰ্থী নিৰ্বাচনত জিকিলে ৰাইজৰ অভাৱ অভিযোগ উত্থাপন কৰিবলৈ সক্ষম হ'বনে? সেয়া হৈছে ভোটাৰ ৰাইজৰ বিবেচনাৰ বিষয়। আপুনি কোনটো পঞ্চায়তৰ খেলিছে? চৌধুৰী বজাৰ। আপুনি চৌধুৰী বজাৰ কোনটো পঞ্চায়ত? নহয় আপুনি মেম্বাৰ নে কিহৰ? কাউন্সিলৰ। আপুনি জিকি পেলাই কি কৰিব? ৰাইজে সেৱা কৰিব। ৰাইজৰ সেৱাতে পইচা লাগিব। পইচা আছে জানো আপোনাৰ? আপুনি জিকিবনে? জিকাৰ পিছত প্ৰথমতে আপুনি কি কাম কৰিব? আপুনি স্বেচ্ছাই উঠিছে নে আপোনাক কোনোবাই উঠাইছে? স্বেচ্ছাই উঠিছে। ইফালেদি শুনক আন এগৰাকী বিজেপি দলৰ পৰা পঞ্চায়ত সভানেত্ৰী পদত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীৰ জ্ঞানৰ আজব নমুনা। হাইস্কুল উত্তীৰ্ণ প্ৰাৰ্থীৰ নাই সাধাৰণ জ্ঞান। তেওঁ নাজানে বিজেপি দলে কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল। ইফালে আকৌ নাজানে দলৰ ৰাজ্যিক সভাপতিগৰাকীৰো নাম। শাসকীয় বিজেপি দলে মনোনীত কৰা এনে প্ৰাৰ্থীয়ে কি যাদুৰ বলত জিকিব পঞ্চায়ত নিৰ্বাচন, সেয়া এক প্ৰত্যাহ্বান হিচাপে পৰিলক্ষিত হৈছে। বিজেপিৰ পৰা বিজেপি দলৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে জানে নি? গম নাপায়। বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিজনৰ নাম জানে? আৰু বিজেপিৰ সভাপতিজনৰ নাম? শিৱুল মিশ্ৰ। বিজেপিৰ সভাপতিজনৰ নাম কি? নাজানা? অসম বিধানসভাৰ সৰ্বমুঠ আসনৰ সংখ্যা কিমান কোৱা? মৰ্চা চৰকাৰ বুজি পায়? মৰ্চা চৰকাৰ মানে কি? মৰ্চা চৰকাৰ মানে বিজেপি চৰকাৰ। কি বুজিছে? মৰ্চা চৰকাৰ মানে কি কওকচোন? মিলিজুলি চৰকাৰ। কেনেকুৱা মিলিজুলি চৰকাৰ? বিভিন্ন দল সংগঠন মিলি হোৱাটো মৰ্চা চৰকাৰ। অসমৰ শিক্ষামন্ত্ৰী কোন বৰ্তমান? অসমৰ বিধানসভাৰ সভাপতিজনৰ নাম জানে নেকি? অসম বিধানসভাৰ অধ্যক্ষজনৰ নাম নাজানে? হোজাইৰ পৰা হাছনুল ইছলামৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।